নমস্কাৰ, মই ধেমাজি জিলাৰ শেৱালি সূত্ৰধৰ হওঁ। মোৰ হতুৱাই তৃষ্ণানাথ কেন্দ্ৰীয় কমিটিৰ কেন্দ্ৰীয় নেতৃত্বৰ তৃষ্ণানাথে মোৰ হতুৱাই কোনো চাইড নোহোৱাকৈ 9 লাখ টকা লৈ যায় আৰু মই এই টকাৰ কাৰণেই আজি মই ৰাইজৰ প্ৰবল হেঁচাত মই পৰিছোঁ। মই ঘৰ বাৰী এৰিব লগা হৈছে। গতিকে তৃষ্ণানাথক মই অনুৰোধ কৰিছোঁ, যিসকল ভুক্তভোগী ৰাইজৰ পৰা আপুনি টকাখিনি লৈ গৈছিলে সেই টকাখিনি আপুনি ঘূৰাই দিয়ে যেন, আৰু যদিহে এই টকা আপুনি ঘূৰাই নিদিয়ে মই আজি মোৰ পৰিয়ালবৰ্গৰ মোৰ জীয়াই থকাৰ কোনো ৰাস্তা নাই। নমস্কাৰ, মই শেৱালি সূত্ৰধৰ, মোৰ ধেমাজি জিলাৰ মই এগৰাকী ৰান্ধনী হওঁ। সদৌ অসমবাসী ৰাইজক মই জনাব বিচাৰিছোঁ, লগতে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো জনাব বিচাৰিছোঁ, আৰু লগতে DGP ছাৰকো মই জনাই থলোঁ, যিহেতু মোৰ পৰিয়ালে যদি কিবা কাৰণত এই ভুক্তভোগী ৰাইজৰ প্ৰবল হেঁচাত যদি মৃত্যুমুখত পৰিব লগা হয়, তাৰ কিন্তু জগৰীয়া হ'ব তৃষ্ণানাথ। মই অসমবাসী ৰাইজক মই জনাই থলোঁ। 9,000 টকা লৈছিলে টমটম দিম বুলি আজি এই শেৱালি সূত্ৰধৰক লগাই পেলাই মানে কৈ পেলাই সেয়াক কৃষ্ণনাথে লৈছে দেই। কৃষ্ণনাথে লৈছে আৰু তেওঁ কয় কি যে মই দি আছোঁ নহয়, আৰু আমাক কেইবাবাৰো মাতিছিলে গুৱাহাটীত বোলে হেৰি কৰি পেলাই, আৰু কলাক্ষেত্ৰত মাতি পেলাই কৈছে আমি ৰিজাৰ্ভেশ্যন কৰিব লাগে দবা, আৰু 1500 টকা দিয়া। তেতিয়া আৰু 1500 টকা দিলোঁ আমি দেই। আমি যাওঁ, তাৰপিছত তাই মানুহজনী পলায় দেই। আমি লগ কৰিব নিদিয়ে, যে আমুক দিনা মালটো উঠাব লাগে ট্ৰেইনত বুলি কয়। তেতিয়া আমি যাওঁ, মানুহজনী পলায়। আৰু এই সম্পৰ্কতো শেৱালি সূত্ৰধৰেতো অৱস্থা বেয়া হৈ গ'ল। শেৱালি সূত্ৰধৰ সাক্ষী আছিলে, সাক্ষী থকা মানুহগৰাকী এতিয়া নুবুজাসকলেতো মনা নাই। 90,000 ট্ৰেক্টৰৰ কাৰণে ট্ৰেক্টৰ দিম বুলি লৈছিল কৃষ্ণানাথ। মই নিজে হাতেৰে দিছে ট্ৰেক্টৰৰ কাৰণে। নাই পোৱা। টকা দিয়া আজিৰ 19 চনৰ হা একেটাই। মই বিচাৰিছিলোঁ বাৰু, তাৰপাছত কৈছে এতিয়া অলপ দেৰি হ'ব বুলি কৈছে কথাইটো। এতিয়া পইচাটো ঘূৰাই দিয়া নিদিয়া, ট্ৰেক্টৰ দিয়া নিদিয়া, এইটো কোনো কিবাই নাই, এতিয়া খবৰে নাই। এতিয়াতো চৰকাৰৰ আমিতো কি ক'ম নো, এতিয়াতো আমাক সিয়ে পইচাটো লৈছে, চৰকাৰে দিব জানো? এইটোতো নিদিব, এইটো আঁচনিয়ে নাই। কথা এইটোৱে হৈছে, আঁচনি থাকিলেই দিলেহেঁতেন। গ্ৰেপ্তাৰ কৰিব লাগিব। লাখমান টকা দিছে নেকি ইতিমধ্যে। মানে এটা কথা মই গম পাইছিলোঁ, এটা কথা আপোনাৰ ৰমিশা বাইদেৱে 480 ৰান্ধনীৰ 500কে টকা উঠাই আনিছে। তেখেত বৰচালাৰ BMPৰ এই অৰুণোদয়, মানে চৰকাৰে অৰুণোদয়টো আমাৰ ৰান্ধনীসকলক সোমাই দিব। আৰু হাচিনা বেগম এইটো বঙালমাৰাৰ তেখেতেও মানে এই ফৰ্মটো দেখাই তৃষ্ণানাথ বাইদেৱে তেওঁলোকক কৈছে, তোমালোকৰ হাতত ভোটাৰ ID, পান কাৰ্ড আৰু ৰান্ধনীসকলৰ ফটো, এইখিনি বস্তু ৰান্ধনী তোমালোকে ল'বা, লগতে টকা 500কে উঠাই লৈ তাৰপাছত তোমালোকে ডাইৰেক্ট তেখেত গুৱাহাটীত থাকে। আপুনি ক'ব বিচাৰে নি তৃষ্ণানাথ বাইদেৱে হাচিনা আৰু ৰমিশা বাইদেউৰ যোগেদি টকা উঠাইছে বুলি? হয়, মই তাৰ প্ৰমাণ আছে, উপযুক্ত প্ৰমাণ আছে, মই আপোনালোকক দেখাম। মই ইয়াতে আছে মোৰ কপি। তেখেতলোকে যে তৃষ্ণানাথে কিন্তু চহী নকৰে, এই চহীটো কৰাই আমাৰ সম্পাদক যিজন সুনীল ৰংপি পাতি দিছে, সম্পাদকে চহী কৰিছে আপোনাৰ, আৰু ধেমাজি জোনায়েতো দিছে, চহী কৰি দিছে, আৰু সভানেত্ৰী সবিতা বৰুৱাই চহী কৰিছে। তাত চহী কৰিছে আপোনাৰ অৰুণোদয়ৰ নামত লোৱা টকাটো। এতিয়া তেওঁহে কৰিছে, আৰু মুখহে ওলোটাই তেওঁ কি কৰিছে, মানে দোষী সাব্যস্ত বনাই একেবাৰে মানে জেগাই কেছ কৰি আছে মোৰ ওপৰত। এতিয়া আপোনাৰ ওপৰত যে ইমান কেছ হৈছে জিলাই, এই বিষয়ে আপুনি কিবা ক'ব বিচাৰিবনে? মোৰ মহামান্য আইনৰ ওপৰত মোৰ এটাই বিশ্বাস আৰু আস্থা আছে, যিহেতু আইনত মই ইতিমধ্যে জনালোঁ। মাননীয় লখিমপুৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ যোগেদি মই
মই উপায়ুক্ত মহোদয়ৰ যোগেদি মই এইটো কপি দিছোঁ। লখিমপুৰ জিলাৰ চক্ৰ বিষয়া মহোদয়ৰ যোগেদি দিয়া উত্তৰ লখিমপুৰ জৰিয়তে দিছোঁ। ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ দিছোঁ। আৰু লগতে মই উপায়ুক্ত মহোদয়লৈও এই কাগজ মই দিছোঁ। তদন্ত সাপেক্ষে উপযুক্ত এইটো উপায়ুক্ত মহোদয়লৈ দিছোঁ। মই তদন্ত কৰি ইয়াত বিহিত ব্যৱস্থা কৰিব লাগে বুলি মই এতিয়াও আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই আপোনাৰ পৰিচয়টো দিয়ক আৰু কি অভিযোগ কওক। মোৰ গাঁও মোৰ কিবাটো জোনাই ডিষ্ট্ৰিক্ট ধেমাজি, মোৰ গাঁৱটো জোনাই। আৰু তাৰপিছত আমাৰ পৰাতো কৃষ্ণনাথেতো পইচাটো 9,000কৈ লৈছিলে ই ৰিক্সা দিম বুলি। তাৰপিছত তেনেকৈ শেৱালি কোডৰ পৰাতো তেনেকৈ বহুত টকা সেই ইয়াক মানে কালেকশ্যন কৰিব দি কিনি তাইৰ নামতে কিবা কৰি কিনি সি লগত মানে গৈ আমাৰ জোনাইলৈকে ধেমাজিলৈকে গৈ কিনি সি মানে ঘৰে ঘৰে নিজে কালেকশ্যন কৰি লৈ গৈছে পইচাটো। তাৰপিছত আমাৰ 28জন মানুহৰ পৰা লৈ গৈছে 9,000কৈ, কিছুমানৰতো 90,000 লৈ গৈছে। কি দিব বুলি কৈছিলে? সি মানে টমটম ই ৰিক্সা ই ৰিক্সা দিব? ই ৰিক্সা ই ৰিক্সা দিব। কোনে দিব বুলি কৈছে? এইটো কৃষ্ণনাথে। টকাটো আপোনালোকৰ পৰা কোনে উঠাইছিলে? কৃষ্ণনাথে উঠাইছে। নিজে উঠাইছে? নিজে উঠাইছে। তাৰপিছত শেৱালি সূত্ৰৰ দৰে তাইক মানে লগত লৈ গৈছে আৰু তাইক লগত লৈ গৈছে। তাৰপিছত আমাৰ পৰাতো তেনেকৈ লৈ গৈ আৰু কিছুমানৰ পৰাতো আমাৰ নীলিমা গগৈ বাইদেউ তাইৰ পৰাতো মানে চাকৰিও দিম বুলি মানে তাইৰ পৰাতো বেলেগে পইচাটো লৈ গৈছে। এইটো আছে আমাৰ চবৰে, আমি এইটো তথ্য আছে আমাৰ। এতিয়া আপোনালোকে ক'ৰ পৰা আহিছে? আমি জোনাইৰ পৰা আহিছোঁ। বাইদেউ আপুনি ৰান্ধনী নেকি? হয়। আপুনি পইচা দিছিলে? আপুনি পইচা দিছিলে নেকি? আমি 500 তুলি দিছিলোঁ। 500 দিছিলোঁ। সেইটো মিটিং পাতিম বুলি আমাৰ 9,600কৈ হ'ব বুলি যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি সন্থাটো নেৰোঁ বুলি কৃষ্ণনাথে কৈছিলে। তাই ৰান্ধনীও নহয়, আমি হ'লোঁ ৰান্ধনী। দৰমহা বৃদ্ধি কৰি দিব কৈ পিনে পইচা লৈছিলে? হয়, 9,600 টকা দৰমহা বৃদ্ধি কৰক বুলি নোহোৱালৈকে সেইটো কৰি দিম বুলি 500 তুলিছিলে। তাৰপিছত তাইতো ৰান্ধনী নহয়, আমাক আকৌ ৰান্ধনী নহয় বুলি কৈছে। আমাক জৰা বাইদেউ শেৱালি সূত্ৰধৰ তেখেতে আমাৰ যেতিয়া নেকি ৰান্ধনী আমাৰ আৰম্ভণি হৈছিলে তেতিয়াৰ পৰা এতিয়ালৈকে আছে। তেখেতক আমাক লাগে, সুজাতা খাতুন আৰু শেৱালি সূত্ৰধৰক। হয়, অসমৰ বিভিন্ন জিলাত খুদেজা খাতুনৰ বিৰুদ্ধে যি অভিযোগ উঠিছে, হয়, বিভিন্ন থানাত গোচৰ তৰিছে, হয়, এই সন্দৰ্ভত কি ক'ব? আমি খুজাতা খাতুনক আমাক লাগে, কৃষ্ণনাথক নালাগে। তাই কিয় আমাক অন্যায় কৰে? আমাক তাইক নালাগে, তাই আমাৰ সন্থাৰ পৰা ওলাই দিম। খুদেজা খাতুনে পইচা মৰাটো সঁচানে? নহয়, মিছা এইবিলাক মিছা। আমাৰ তেখেতে খুজাতা খাতুনে আমাৰ যিটো কাম কৰিছে আমাৰ ৰান্ধনী সন্থাৰ দুখ বুজি পিনে কাম কৰি আছে। আপোনালোকে কাক বিচাৰে? আমি খুজাতা খাতুনক বিচাৰোঁ, শেৱালি সূত্ৰধৰক আমাক লাগে। নাই, আমিতো আমাৰ তথ্য জনাৰ মতেতো কৃষ্ণনাথত যিমান মানুহ গৈছে সেইটোতো ৰান্ধনী 2জন মানে আহিছে, 2জনমান মাত্ৰ ৰান্ধনী তাৰ লগত কিবা কৰি আছে। বাকী মানুহ চব মানে ৰান্ধনী নহয়, এইবিলাক চব মিছা মানে। এইবিলাক সি যে মানে কিবা চবুত দেখুৱাই আছে, সিহঁতে কাগজ দেখুৱাই আছে, কাগজবিলাক চব মিছা কথা। এইবিলাক মিছা মানুহ লৈ সিহঁতে আন্দোলন কৰি আছে। মিছা মানুহ লৈ কিনে আন্দোলন কৰি আছে। সঁচা মানুহ হ'লেতো সিহঁতৰ কিবা স্কুলততো চৰকাৰে কিবা ছুটি দিয়া নাই, সিহঁতে ছুটি নিদিয়াকৈ সিহঁতে ধৰ্ণা দি আছে। সিহঁতে অভিযোগ মানে এনেকৈ মিডিয়া কৰি আছে। আমাৰ ৰান্ধনীবিলাক তেতিয়া আপোনালোকে লখিমপুৰ আৰু ধেমাজিৰ পৰা হয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি ক'ব খুদেজা বাইদেউৰ কথা? নাই, মুখ্যমন্ত্ৰীকতো আমি জনাই আছোঁ, আমাৰ খুদেজা বাইদেউক লাগে। খুদেজা বাইদেৱে আমাৰ ৰান্ধনীৰ কাম কৰি আছে। কেছবিলাকতো তেওঁ কি মতে কেছ দিছে, কাৰণ কি, খুদেজাৰ দুখ কি? খুদেজাই বোলে বহুত টকা উঠাই খাইছে। টকা উঠোৱা একো প্ৰমাণ নাই। আৰু কৃষ্ণনাথেহে পইচাটো খাইছে। কৃষ্ণনাথে ইয়াত টকা উঠাই বহুত পথৰ ভিক্ষাৰী কৰিলে। এতিয়া শেৱালি সূত্ৰধৰে এই কাৰণত ঘৰত থাকিব নোৱাৰা হৈ গ'ল। তেওঁ বহি থকা ভেটিখনো বিক্ৰী কৰি মানুহক পইচা দিব টকা উঠাই কৃষ্ণনাথক জমা কৰিলে। কৃষ্ণনাথক দিছিলে। হয়, গোটেইখিনি লগত কৃষ্ণনাথ লগত আছে। আৰু 2019 চনত অভিৱৰ্তন পাতিম বুলি সি মিছাকৈ কলাক্ষেত্ৰত অভিৱৰ্তন পাতিম বুলি, তাত মিনিষ্টাৰ মাতিম বুলি মিছাকৈ এনে মিনিষ্টাৰবিলাক তাতে তাৰ ওচৰত আমি মিটিং কৰি আছোঁ, অভিৱৰ্তন কৰি আছোঁ। তাৰ পিছফালে মানে মিনিষ্টাৰবিলাক গৈ কিনি মিটিং কৰি আছে। এনে মিনিষ্টাৰবিলাক মানে দেলহি গ'ল বুলি মানে মিছাত কিবা দিছে মানে।
এইটো আমাক মানে তেওঁ ইমান দালাল কাম কৰি আছে মানে আমাক আমিতো গাঁৱলীয়া মানে সহজ হ'লে একো বুজি পোৱা নাই তেওঁ একেবাৰে দালাল মানে তাইকতো কৃষ্ণানাথে আমাৰ ধেমাজিত আহিলেতো ধেমাজিত মানে 1 দি চাওকচোন তাইক কিবাটো কি হ'ব এইটো পাত্তাই নাইকিয়া হৈ যাব ৰান্ধনী সহায়িকাৰ নামত গোটেই অসমত স্কেম চলি আছে নেকি হয় একদম আৰু মিছা এনে কিবা কৰি কিনে অভিযোগ দি কিনে কৰি আছে মাইকী মানুহ লৈ পেলাই মোচাবি তেওঁলোকো মানে দালালি টকা পইচা লুণ্ঠন কৰি পেলাই বহুত টকা পইচা হজম কৰি দিয়ে এইটো এটা স্কেম চলি আছে চলি আছে আমাৰ সদ অসম ৰান্ধনী সন্ত্ৰাস আৰু আজিলৈকে খুটুতা খাতুনে আৰু শেৱালিয়ে 10 পইচাও বনায় এতিয়া আপোনালোকে গৈ পেলাই চাব পাৰে বা দেখিব পাৰে যে শেৱালিৰ সূত্ৰধৰত থাকিবলৈ ঠাই এটি পোৱা নাই এনেকুৱা অৱস্থা পৰিলে এতিয়াতো শেৱালি সূত্ৰধৰ ক'ত আছে ক'ত নাই আমাৰ সন্তান আছিলে এতিয়া তাইকো মানে ক'ত কিবা কৰি দিলে মানে একদম ঘৰ বাৰী চব ধ্বংস কৰি দিলে মানে টোটেল কিমান টকাৰ কেলেংকাৰী হৈছে টোটেল আমাৰ কিবা মানে কেলেংকাৰীটোতো আমাৰ 9 লাখ টকা হয় এইটো চাকৰি দিম আৰু কিবা টমটম তাৰপিছত পাৱাৰ টেলাৰ ট্ৰেক্টৰ দিম বুলি এইটো 9 লাখ টকা হয় 9 লাখ টকা পইচাটো আমাক কিবা কৰি দিলে আমাক টমটম দিম বুলি লৈ গৈছে চৰকাৰক কি আহ্বান জনাব চৰকাৰক আমি আহ্বান জনাইছোঁ যে আমাৰ এইটো এনে মিছা কিবা কৰাটো এইটো ৰান্ধনী নহয় একো নহয় তাইক মানে অতি সোনকালে হটাই দিব লাগে তাইক গ্ৰেপ্তাৰ কৰি কিনি সোনকালে মানে তথ্যবিলাক ল'ব লাগে বুলি আমি জনাই আছোঁ ধন্যবাদ